এয়া কণী হৈ গ'ল। এয়া কণী হৈ গ'ল। এয়া কণী হৈ গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে কণীৰ ৰেচিপি। ইয়াৰ প্ৰথমে তেল দিলোঁ। আমি ইয়াতে কণীকেইটা প্ৰথমে হালধি কণীকেইটা ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াক এপৰা কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিম। আৰু নহৰু কেইকোহামান আৰু এয়া অলপমান আদা। এয়া অলপমান এনেকৈ লৰাই দিছোঁ। এইখিনি এতিয়া ঠাণ্ডা হৈ গ'ল। এবাৰ এইখিনি আমি ইয়াতে মিক্সাৰত দি দিম। এয়া আমি ইয়াতে দি দিলোঁ গোটেইখিনি। এতিয়া আমি ইয়াতে অলপমান তেল দি ল'লোঁ। এয়া তেজপাত আৰু গোটা গৰম মছলা, জিৰা একেবাৰে দি লৈছোঁ ইয়াতে। আৰু এইখিনি লাহে লাহে এনেকৈ লৰাই দিছোঁ। এয়া এতিয়া আমি এইখিনি পিচি থোৱাখিনি ইয়াতে দি দিলোঁ। এয়া মই গোটেইখিনি দি দিলোঁ। এয়া লৰাই দিম অলপমান, এনেকৈ ভাজি থাকিম। ইয়াত হালধি গুড়ি দি দিলোঁ। ইয়াত নিমখ প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু ইয়াত জিৰা গুড়ি। এতিয়া গোটেইখিনি লৰাই দিম, এনেকৈ ভাজি থাকিম অলপ টাইম। ভাজি থাকিম। এনেকৈ অলপ টাইম ভাজি থাকিম। এতিয়া আমি এনেকৈ ফ্ৰাই কৰি আছোঁ আৰু এতিয়া কালাৰটো অকণমান চেঞ্জ হৈ গৈছে। ইয়াত আমি এইবাৰ পানী দি অলপ টাইমৰ কাৰণে ঢাকি দি দিম। এতিয়া আমি ইয়াত পানী দি দিম। এয়া অলপ পানী দি লৰাই দিছোঁ। এতিয়া অলপ টাইমৰ কাৰণে ইয়াত ঢাকনি লগাই দিছোঁ। এতিয়া ঢাকনিটো উঠাই দিলোঁ। এয়া প্ৰায় হ'লে এইখিনি। এয়া পানী দি দিলোঁ। আৰু ইয়াক আমি ইয়াতে এতিয়া উতলিবলৈ দি দিম। অলপ টাইমৰ কাৰণে ঢাকি দি দিওঁ। এতিয়া আমাৰ ঢাকনি গুচাই দিলোঁ আৰু ইয়াতে কণী দিব পৰা হৈ গৈছে। আৰু আমি ইয়াতে কণী দিছোঁ। এয়া আমি কণী দি দিলোঁ
আৰু অলপ টাইম এনেকৈ উতলিবলৈ দি দিছোঁ। এটা ঢাকনি আমি গুচাই দি দিলোঁ আৰু এয়া আমাৰ কণী হৈয়ে গৈছে। এয়া কণী হৈ গৈছে। ইয়াত আমি ধনিয়া পাত দিম। এয়া ধনিয়া পাত, এয়া ধনিয়া পাত দি এয়া হৈ গৈছে। আমি এতিয়া গেছটো বন্ধ কৰি দি দিলোঁ। এয়া কণী হৈ গ'ল। এয়া কণী হৈ গ'ল। এয়া কণী হৈ গ'ল আমাৰ ৰেডি।